হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল ইতিবৃত্তলৈ। আজি আমি ইতিবৃত্তত পুনৰ অন্য এটা বিষয় লৈ আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। বিষয়টো হৈছে লাইটৰ বাল্ব আৱিষ্কাৰক তথা মহান বিজ্ঞানী থমাছ আলভা এডিছনৰ জীৱনৰ কিছু অকথিত কাহিনী। চেষ্টাৰ অসাধ্য একো নাই, এই কথাষাৰিকে প্ৰমাণ কৰিলে সকলোৱে পাগল আৰু অজ্ঞানী বুলি কোৱা লাইটৰ বাল্ব আৱিষ্কাৰক থমাছ আলভা এডিছনে। বৰ্তমান আধুনিক বিশ্বত লাইটৰ বাল্ব অবিহনে মানৱ জীৱন ধাৰণ সম্ভৱ নহয়। থমাছ আলভা এডিছনৰ বাল্ব আৱিষ্কাৰ আছিল অভূতপূৰ্ব সফলতা। এই সাফল্যৰ বাবে এডিছনে 1012তকৈ অধিকবাৰ চেষ্টা আৰু বহু সংগ্ৰামৰ সাক্ষী হ'ব লগা হৈছিল। মহান আৱিষ্কাৰক থমাছ আলভা এডিছনৰ জন্ম হৈছিল 11 ফেব্ৰুৱাৰী 1847 চনত আমেৰিকাত। তেখেতৰ পিতৃৰ নাম আছিল ছেমুৱেল এডিছন আৰু মাতৃৰ নাম আছিল নেন্সি ইলিয়ট। এডিছন আছিল ঘৰৰ সৰু সন্তান। সৰুৰে পৰা এডিছন আছিল নজনা কথা জনাৰ বাবে আগ্ৰহী আৰু সকলো বস্তু গৱেষণা কৰা বিধৰ ল'ৰা। কোৱা হয় যে এডিছন শৈশৱত বহুত অদ্ভুত কৰ্মৰাজিৰ বাবে জনাজাত আছিল। এদিন এডিছনে হঠাৎ পক্ষীয়ে কীট-পতংগ খোৱা আৰু উৰি যোৱা দেখা পাইছিল আৰু সেই কথাৰ ব্যৱহাৰিক দিশলৈ লক্ষ্য ৰাখি নিজৰ লগৰ লগৰীয়া দুজনমানক ধৰি লৈ কীট-পতংগ খুৱাই দিছিল আৰু ভাবিছিল যে যদি চৰাই উৰিব পাৰে মানুহেও নিশ্চয় পাৰিব। এনেবোৰ কথাৰ বাবে ঘৰৰ বাহিৰত এডিছনক পাগল বুলি কৈছিল। যেতিয়া থমাছ আলভা এডিছনে স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল আৰু কিছুদিন যোৱাৰ পিছত হঠাৎ এদিন স্কুলৰ কৰ্তৃপক্ষই এডিছনৰ অভিভাৱক তথা মাতৃলৈ এখন অভিযোগৰ চিঠি পঠিয়ায়। এডিছন প্ৰকৃততে স্কুলীয়া অৱস্থাত অন্য ল'ৰাৰ দৰে শান্তশিষ্ট শিক্ষকৰ কথা শুনা ল'ৰা নাছিল। এডিছনে শিক্ষকক বিভিন্ন ৰহস্যধৰ্মী প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিছিল। যেনে পক্ষী যদি আকাশত উৰিব পাৰে মানুহে নোৱাৰে কিয়? এনে বহু কথা বলিয়াৰ দৰে শিক্ষকক সুধিছিল। শিক্ষকে এডিছনৰ মাতৃক চিঠিত লিখিছিল যে তেওঁৰ ল'ৰা পাগল তথা মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু ই স্কুলীয়া পৰিৱেশ নষ্ট কৰি আছে। গতিকে এই পাগল ল'ৰাটোক অনুগ্ৰহ কৰি ঘৰতে ৰাখক। ই ভৱিষ্যতে কোনো কামৰ নহ'ব। এনেদৰে শিক্ষকে মাকক জনোৱাৰ পিছত থমাছ আলভা এডিছনক মাকে চিঠিৰ উত্তৰ চকুপানী মুচি মিছাকৈ আশ্বাস দি কয় যে তোমাৰ দৰে জ্ঞানী ছাত্ৰৰ বাবে সেই স্কুলখন তুচ্ছ হয়। গতিকে কাইলৈৰ পৰা তুমি ঘৰতে অধ্যয়ন কৰিবা। এনেদৰেই এডিছনে 15 বছৰ বয়সত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন গৱেষণাৰ বাবে গৱেষণাগাৰ এটা ঘৰতে খুলি লয়। তাৰ পৰাই ক্ৰমান্বয়ে গৱেষণাৰ কাম আৰম্ভ কৰে। থমাছ আলভা এডিছনৰ প্ৰথম আৱিষ্কাৰ আছিল এডিছন ইউনিভাৰ্চেল ষ্টক প্ৰিণ্টাৰ। এদিন মাকৰ লগত সামান্য কথাৰ বাবে দ্বন্দ্ব লাগে আৰু মাকে খঙতে এডিছনৰ লেবৰেটৰীটো ভাঙি পেলায়। তাৰ পিছত টকা পইচাৰ বাবে লেবৰেটৰী খুলিবলৈ ৰেলৰ কাম কৰিবলৈ লয় আৰু এটা সৰু ডবাত গৱেষণাগাৰ খোলে। এদিন হঠাৎ ৰেলৰ কম্পনত ৰসায়নৰ বিভিন্ন দ্ৰব্যবোৰ পৰি বিক্ৰিয়া ঘটি জুই উৎপন্ন হয়। ৰেলৰ ডবা এটা জ্বলি যায়, যাৰ বাবে তেওঁক ৰেল কৰ্তৃপক্ষই বহু বেয়াকৈ তিৰস্কাৰ কৰে। এনেদৰে এদিন থমাছ আলভা এডিছনে বহু চেষ্টা কৰি নিজৰ জীৱনক তুচ্ছ কৰি বিশ্বক 21 অক্টোবৰ 1879 চনত পোহৰৰ সন্ধান দিবলৈ লাইটৰ বাল্ব আৱিষ্কাৰ কৰে, যাৰ বাবে আজি গোটেই বিশ্বই এডিছনক মনত ৰাখে। এডিছনে বাল্বৰ বাহিৰেও ইলেক্ট্ৰিক মেচিন, ভাপত চলা গাড়ী, মাইক্ৰফোন, টেলিগ্ৰাম আদি আৱিষ্কাৰ কৰে। মহান বিজ্ঞানী থমাছ আলভা এডিছনে 18 অক্টোবৰ 1931 চনত 84 বছৰ বয়সত মৃত্যুবৰণ কৰে আৰু সেইদিনা তেখেতৰ মহান আৱিষ্কাৰৰ প্ৰতি সন্মান জনাই গোটেই আমেৰিকাত লাইটৰ বাল্বসমূহ অফ কৰি দিয়ে। এয়াই আছিল মহান আৱিষ্কাৰক থমাছ আলভা এডিছনৰ জীৱনী।